जगतान पराक देव दुष्ट दानव गोविंद राम राम लक्ष्मीपुरा एक ताल পাতনের পরায় দুষ্টক দমন আর হান্তাক পালন করিবরে পাবে যুগে যুগে মই হং অবতার মোর প্রিয় ভক্ত সকল
নানা রূপে ভক্তি পরীক্ষা করে স্থান দিব মোর হৃদয় মাজত আৰু তেওঁলোকৰ গুণ গৰিমা জগতত কৰিছো প্ৰচাৰ ঈশ্বর পরম বিষ্ণু শশীদানন্দ বিগ্রহ অনবীরাদি গোবিন্দ সর্বকারণ সর্বকারণ এইবার মোরে মহাভক্ত অযোধ্যানিপতি সত্যপথ হরিচন্দক পরীক্ষা করিব লাগিব মহামুনি বিশ্বামিত্ৰৰ দ্বাৰা এই কাৰ্য কৰাম সম্পাদন আনফালে বিশ্বামিত্ৰই তপস্যাৰে ক্ষেত্ৰত পৰীক্ষাৰ কৰি ব্ৰহ্মত্ব গ্ৰহণ কৰি অহংকাৰত মত্ত হৈ পৰিছে মহাভক্ত মোৰ হৰিচন্দন সত্যবাদিতা আৰু ভগৱত প্ৰেমৰ মাজে তেওঁৰ গুণানুকীৰ্তন জগতত কৰিম প্ৰচাৰ অৱশ্যে এই কাম কৰিবলৈ প্ৰয়োজন হ'ব কৈলাশপতি শিৱ দেৱৰাজ ইন্দ্ৰ আৰু লগতে ধৰ্মৰাজৰ কিন্তু শিৱ পুত্ৰ গণেশে হৰিচন্দ্ৰই আয়োজন কৰা ৰাজকীয় যজ্ঞত পূজাৰ অগ্ৰভাৱ নাপাই প্ৰতিশোধ ল'বলৈ হৈছে উদ্যত নোৱাৰে ঘটাব বিঘিনি তাৰে মই কৰিম ব্যৱস্থা আৰু প্ৰমাণ কৰিম যে সত্যনিষ্ঠ একান্ত ভকতক কোনো বাধা বিঘিনিয়ে ৰুধিব নোৱাৰে ভক্তৰ পৰীক্ষাৰ বাবে সৃষ্টি কৰি কাশীধাম আশ্ৰম পাৰ্বতীক অন্নপূৰ্ণা ৰূপে ৰাখিব লাগিব ব্ৰাহ্মণৰ গৃহে ভিন্নজনে ভিন্ন বেশে পৰীক্ষা কৰি ৰজাক দেখুৱাম জগতত তপস্যাতকৈ সত্যনুসৰণ শ্ৰেষ্ঠ বহুগুণে এতিয়া যাওঁ ভক্তৰে কল্যাণৰে বাবে আৰু জগতৰে মংগলৰ বাবে ভক্তি লীলাময় কৰোঁ আৰম্ভ